Hey guys, welcome to my YouTube channel, Mr. Akash. Betul uthi এঠালে যাম মানে সময় অলপ জেগাত সময় না গৌতম ভাই বহি আছে এটা টিকেটটো এনেকুৱা বুলি নেজানো নহয় টিকেটটো এনেকুৱা তাজেই পাই যাম মই টিকেটটো এনেকুৱা পাম এইটো টিকেট বুলি কি জানো তাৰ স্কেন কৰি কিনে সোমাব পাৰি মই কোৱা নাই এইটো টিকেট নাই পিছলৈ টিকেট লাগে মই খুচা পইচা বুলি এনেকুৱা নহয় এতিয়া আহিব হয় গ'লে কাৰণে চবে অপেক্ষা কৰিছে আহিছে 2 মিনিটমান ৰখিলোঁ 2-1 মিনিটমান কেনেকুৱা ক'ত নিবি জেগাডোখৰ ক'ত নিবি বিআৰ আম্বেদকাৰ চাহতে অকণমান আপোনালোকক বাকীখিনি পিছত দেখাই ফাইনেলি জেগাডোখৰ পালোহি টিকেট চিকেট ল'লোঁ তেতিয়া চিন্তাই অলপ ভিতৰলৈ সোমাই আহিছোঁ ভিতৰত গৈহে মানে চাম মানে এতিয়া ক'ত কি আছে মানে আপোনালোকক দেখাম কেনেকুৱা ধৰণৰ বস্তু আছে আৰু যোনবোৰ আগতে মানে ৰিটায়াৰ হৈ যোৱা বস্তুবোৰ মানে ইয়াত আছে আগৰ ব্লেক মানে এইবোৰ ট্ৰেইন হেলিকপ্টাৰ চব ইয়াতে আছে মানে এইফালে আছে জংঘলৰ মাজত মানে পাৰ্কখনৰ এইডোখৰ অকণমান লেতেৰা জংঘল লিখীয়া এইডোখৰ ভিতৰলৈ সোমাই আহিব লাগে চালিয়া সেইখন কেংখন মই ফুটাম এতিয়া মিছাইল এটা মাৰিম চালিয়া চাওঁ চালিয়া চকাকেইটা মজবুতেই এই ধৰণ আৰু ওচৰৰ পৰা দেখা নাছিল না আজি দেখিছোঁ প্ৰথম ওচৰৰ পৰা দেখা নাছিলোঁ আজি প্ৰথম দেখিছোঁ মজা লাগিছে মজা প্লেনখন দেখাম এতিয়া হ'ব এই চলাবি নেকি ওচৰলৈ যাব দিব নাই নহ'লে দিব ৰ ওচৰলৈ যাবই নিদিয়ে ক'ত উঠিব চলাই আহিব নি এপেক নিদিয়ে নহয় এইফালে উঠিব নিদিয়ে অকণমান দলং এখন আছে চালিয়া মানে আগতে হেৰিবোৰ পাৰ পাই যে কিবোৰ বুলি এতিয়া কেনে বুজাম এতিয়া এইখিনি আগত ৰখাই আছোঁ আৰু চলি আছিলে সেই আগলৈ আছে হেলিকপ্টাৰ এখন কেং এখন আছে এইফালে এখন কি গাড়ী যুদ্ধৰ কাৰণে যোনখিনি হেৰি হয় নাই কি বুলি কয় এইটো অঁ সৰু দলং চলং নাথাকে ন সেইবিলাকত সেই পাৰ পাব লাগে হেলিকপ্টাৰখন ক'ত আছে এইখন এইফালে হেলিকপ্টাৰ আছে বম লাগিছে কাৰণ ফটো মাৰি লওঁ অকণমান এনজয় কৰোঁ আপোনাৰ যি আছে চব দেখোন বাকী মই আজি প্ৰথম চাইছোঁ ন আজি মই চোৱা নাই এনেও ক'ত কেংক মেং দেখি পাওঁ এইবোৰ ক'ত নাই চোৱা ন আজি প্ৰথম উৎসৱ আহিছে চকু ওচৰত ইয়াতে আছে এইবোৰ কেনেকুৱা লোহৰ নে মুখৰ চুইছা উঠিব দিব নে উঠিব নিদিয়ে চালিয়া Control. এইটো কি মিছাইল এই যে টিভিত যে দেখাই যে পূৰা হেৰিটো উৰাই দিয়ে যে এখন মানে কি গোটেই মুম্বাই উৰাই দিম বুলি কৈ দিছে এনেকৈ সেই মিছাইলটো নেকি এইটো ষ্টাৰ্ট কেনেকৈ কৰে তাৰপিছত এইফালে হ'ল হেলিকপ্টাৰখন এখন মানে পাৰ্কখন বহুত ডাঙৰ আছে মানে চবফালে বস্তুখিনি থৈছে এইফালে অকণমান থৈছে এইফালে অকণমান থৈছে আৰু সেইখন মানে অলপ সেইখন আছে নাই জেট প্লেনখন সেইখন মানে খহি গ'ল কাৰণে ফেটা চেকা দি ৰখাইছে এটা খহি গ'ল পূৰা ডাউন হৈ গ'ল ৰখাই থৈছে হেলিকপ্টাৰ মেইন মিছাইল এই মোৰ ভাগৰ হেলিকপ্টাৰখন হেৰিখন কৈছে প্লেনখন মোৰ প্লেনখন আকাশ প্লেনখন মোৰ নামৰ এখন প্লেন আছে ইয়াত মানে মই চলাইছিলোঁ না সেইখন মিছাইলটো মই চব পঠিয়াইছিলোঁ জেট প্লেন মোৰ আছে কাৰণ মোৰ নামটো লিখি থৈছে নহয় মিছাইল দেখোঁ পাপা ইমান ডাঙৰ এই ৰকেট লঞ্চাৰ মিছাইলবোৰ পঠিয়াই যে লাজ লাগিছে বছ মুম্বাইখনৰ ৱাৰটো এইটো মিছাইলটো হয় নাই তাকেই টিভিত দেখাই আছিলে মই পাইছিলোঁ তোমাৰ সেইটো মই যে উৰাইছিলোঁ পঠিয়াইছিলোঁ মিছাইলটো কোনটো সেইটো দেখিছে মই পঠিয়াইছিলোঁ মিছাইল আকাশ উপাধিটো নিলিখিলোঁ বেয়া পাব যে সেইটো মই পঠিয়াম মিছাইলটো আকাশ এইটো কেনেকৈ পঠিয়াইছিলোঁ জুই লগাই পঠিয়াইছিলোঁ নেকি মিছাইল এইবিলাক ধৰিবই নোৱাৰি যে আৰু নাও এখন আছে
সেইখনত সোমাব নিদিয়ে, ভিতৰত পূৰা হেৰি লগ পোৱা আছে মানে বন্ধ কৰিলে সেইখন মানে আজিকালি ইউজ নকৰিলে। লকডাউন যেতিয়া হৈছিলে ন তেতিয়া এখন নাও আছে মানে তো সেইখন সোমাব নিদিয়ে, ইয়াৰ ভিতৰতে আছে সেইখন ভিতৰত। হেলিকপ্টাৰ কিমান ডাঙৰ হ'ব লাগিব, সেইফালেও আছে হেলিকপ্টাৰ এখন হেৰি এখন নাওখন, এইফালে এখন নাও আছে। আগতে এইবোৰ কি কি নিয়ে জানো চালি আছিলে, নাওখনে আনকমন দেখিব দেখিছে নাওখনে আনকমন। এতিয়া লগ কৰিলে, এইটো মিউজিয়াম এটা আছে, মিউজিয়াম তাত আছে, লগ কৰি থৈছে ন। অঁ বাইদেউ পাথৰে নেকি? হা ইমান খাৰাকৈ পাথৰটো কোনে ৰাখিলে? অঁ বাহিৰ চৌপত টিকনি কিবা এটা বহি আছে, চৰাই চৰাই হা সেইবিলাক দেখা দে যোনটো শ্বহীদ হৈছিলে। ইয়াৰ শ্বহীদৰ নামখিনি লিখা আছে মানে হা যাৰ যাৰ শ্বহীদ হৈছিলে ইয়াৰ নামখিনি ইয়াতে আছাম ৰাইফল চাওঁ যিমান মানুহ যোনখন শ্বহীদ হৈছিলে দেশৰ কাৰণে, ইয়াতে চবতে নাম লিখা আছে। বহুতে আমাৰ অসমৰ মানে কি আৰু লাইন লাগি আছে মানে আমাৰ আছামৰ বহুত মানুহ চবেই নাম লিখা আছে। ভাল লাগিছে নাম লিখি থৈছে সেইকাৰণে। আছাম ৰাইফলো আছে। এটা মিউজিয়াম হয়, তলত মানে যোনবোৰ শ্বহীদ হৈছিল তাৰ সিহঁতৰ বস্তুখিনি আছে ইয়াতে। মিউজিয়াম দুটা মিউজিয়াম আছে, সেইফালে এটা আছে, সেইফালে এটা। সোমাব নিদিয়ে তলত, সিহঁতৰ হেৰি বনোৱা হৈছে আৰু বস্তুবোৰ যি আছে হাথিয়াৰ চাথিয়াৰ চব ইয়াতে আছে। পুলিচ আছে গালি দিব। চালোঁ বোলো আপোনালোকৰ সেইফালে প্লেনখিনি দেখালোঁ। আৰু এখন আছে ট্ৰেইন, পুৰণা মানে প্লেনখন মানে প্লেন কি বুলি কয় ট্ৰেইন এখন আছে, ট্ৰেইনখন দেখাম আপোনালোকৰ। এইফালে পাৰ্কখন বহুত ডাঙৰ, পাৰ্কখন ইফালে ইফালে চালোঁ চবফালে। আপোনালোকে দেখাইছোঁ যিমানখিনি পাওঁ, অলপ ফটো চটো মাৰিলোঁ অলপ। আৰু আপোনালোকে যি আছে যিমানখিনি আছে তাত আগত গৈ দেখাইছোঁ কি কি আছে চাব লগা, যিমান যি আছে চব দেখাইছোঁ। পাৰ্কখন ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে, একদম ধুনীয়া মানে মস্ত। জিৰণি চোৱাকেইটা একদম চফা চাফ চিকুণকৈ ৰাখিছে, ধুনীয়াকৈ ৰাখিছে। ভাল লাগিছে জেগাডোখৰ আহি কিনে, অলপ ভাল লাগিছে চাফ চিকুণ কৰাৰ কাৰণে। ফটো কৰি মাৰি দিব লাগে, লাটত ফটো কৰি মাৰি। গছ এজোপা ডোখৰ আনকমন, কি গছ ক'ব দেই। গুৰিডোখৰ এনেকুৱা আৰু ওপৰডোখৰ কলপাত, মানে আমাৰ তাত যে কলপাত, তো কলপাত এনেকুৱা দেখিছে। ওপৰডোখৰ গোটেইখিনি কলপাত, মানে কি গছ এইটো ডিজাইনৰ ছাল এটা পৰিছে মানে গছজোপা। কি গছ বাৰু এইজোপা? আপোনালোকৰ ট্ৰেইনখন এখন পুৰণা ট্ৰেইনখন আগফাল চাইডটো যায় এখন ডিজাইন। আগতে ট্ৰেইনখনত মস্ত মানে ৰখাই থৈছে, এতিয়া পুৰা কেনেকুৱা লাগিছে মানুহ এটা উঠি কিনে চলাই কিনে ইঞ্জিনটো দেখাম মানে কি ষ্টাইলত চাওঁ। মোবাইলত ধৰক এইখন আপোনাৰ গেটখন খুলিব, ঘাঁচকৈ কয়লা ওলাব, ইয়াৰ পৰা বেল চাপ মাৰি জাষ্ট ইয়াত দিব। এইটো আপোনাৰ ইঞ্জিনটো এইফালে গাত আছে, গোফা আছে, এখন চেখন লাগি আছে। এইবোৰ কি কামখন মেচিনটো ইয়াতে কেনে চলে, আগফালে কেনে দেখি পায় ন, আগফালে দেখিবলৈ নালাগে আৰু এনেকৈ এনেকৈ আন্দাজতে যায়। আন্দাজত হৈ যায় সেইটো এনেকৈ এইবোৰ হিলাই হিলি এইবোৰ কি কৰে আৰু এনেকৈ ইঞ্জিনটো এইফালে কৰিলে তেন্তে চিম্পুলকৈ দেখাই দিলোঁ। যিমানখিনি পাওঁ যিমানখিনি নাই আপোনালোকক দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে শান্তিটো বজাই দিব। আজিলৈ ইমানটোৱে হ'ব। বাই বাই গাইছ, টাটা। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।